Hello everyone, good morning and welcome back to my channel Nirupa's Lifestyle. তো আজি ৰাতিপুৱাই আমাৰ এখেতে চাহ জলপান খাই কেনে মাছ মাৰিবলৈ ওলাই গৈছে। কেইবাদিনো ধৰি এও ভাবি আছিল যে বৰশীৰে মাছ মাৰিব বুলি, কিন্তু বৰশী আমাৰ ঘৰত নাছিল। সেয়ে আমাৰ পিছফালৰ খুৰাহঁতৰ ঘৰৰ পৰা বৰশী আনিছে, আনি কেনে আটা অলপমান মাৰি কেনে পেলাই আছে। আৰু এয়া ৰ'ব দেখাই আছোঁ আপোনালোকক। এইয়া লাগিছে এইটো কি মাছ বা হয়, মই মাছৰ নামবোৰ ইমান ভালকৈ নাজানো। তো এইটো কি বা হ'ব পাৰে, এয়া কি বা জাপানীজ কাৱৈ নেকি, নে গম নাপাওঁ ভালকৈ। তো যিয়েই নহওক, তো এটা লাগিল। আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো আগলৈ। তাৰ পাছত এয়া লাগা নাই, এতিয়া ডাঙৰ কিবাই লাগে নেকি, নে লাগা নাই, খাই দিছে। এইয়া লাগিছে, কি হয়নো এইটো কি পুঠি নে কি বা, নাই ভাঙৰ মাছ নেকি কিবা হ'ব আৰু কিবা এৰি দিছে। এইয়া আকৌ একেই লাগিছে আগৰ নিচিনা। তো এইটো কিবা কৰে এৰি দিছে। তাৰ পাছত আকৌ পেলাইছে। এই চাওঁ কি লাগিল এতিয়া, আকৌ একেই আগৰ নিচিনা। তো এইবোৰ খাব নোৱাৰি আৰু। তো এইবোৰ বেছি সৰু আছে, সেইকাৰণে পুখুৰীতে এৰি দি আছে, খাব নোৱাৰিম বুলি। তাৰ পাছত এইটো আকৌ কি লাগিল, এইটো এইটো কি বুলি কয়, কাৱৈ মাছ। ভাল বস্তু লাগিছে, কাৱৈ ধুনীয়া লাগিছে না, চিকচিকা একদম। তো তাৰপাছত এইটো প্ৰথমতে লাগিছিল যে, সেই মাছে হ'ব। আৰু এইটো কি, ৰৌৰ চানাই হ'ব চাগে। তো লাষ্টত যাই কেনে মাছ এৰি দি আমাৰ এইখিনি 4টা মাছেই হ'ল। তো এইখিনি